মই আছো আজি জেঠিমাহঁতৰ ঘৰত আৰু মই ভাবিলো আজি জেঠিমাহঁতৰ ঘৰৰ পৰা কলেজত যাম। জেঠিমাহঁতৰ ঘৰৰ পৰা আমাৰ কলেজলৈকে বেছি দূৰ নহয়। পিছে যাম বুলি ভাবিলেতো নহ'ব। পুৱাই উঠি পেলাই গা পা ধুই আহিলো। গা পা ধুই আহি পেলাই এতিয়া অলপ এনে হাতে ভৰিৰে তেল ঘঁহি দিলো। পুৱাই উঠছো বুলি কৈছো হয়, কিন্তু মোৰ বাবে কেইটা বজাত পুৱা হয় আপোনালোকে হয়তো জানে, যোনে মোৰ আগে ভিডিঅ' কেইটা চাইছে। উঠোতে পিছে 7টা মানে বাজিছে, সেইকাৰণে অলপমান দেৰি হৈছে আৰু সেইকাৰণে গাটো ধুই আহি পেলাই তাতে কাপোৰ পিন্ধাত মই ওলাই গ'লো। ইফালে এতিয়া জেঠিমাই মোকো ভাত দিলা আৰু ভাতৰ লগত আছিল ইফালে চেপাত লগা মাছ। চেপাত লগা মাছ কিন্তু খাই মজা লাগে দেই, যিহেতু এতিয়া বাৰিষা চেপা পাতলি মাছ পোৱা যায়। ভাতকেইটা লৰালৰিকে খাই পেলাই এতিয়া ময়ো বঢ়িয়াকে কলেজলৈকে বুলি ওলাই আহিছোৱে হয়, কিন্তু এইটো ৰাস্তাত মই নতুন বুলি ক'লেও ভুল নাই, কাৰণ এইটো ৰাস্তা দি মই আগতে একদিনো আহিয়ে পোৱা নাই চাইকেল লৈ। এনেকে এতিয়া আহি পেলাই মই পালো কলেজ আৰু আহি পাই পেলাই মানে যি গৰম লাগিছে, যিহেতু মানে চাইকেল লৈ আহিছিলো আৰু পুৰা গৰমত ঘামি জামি গৈছো। আৰু যেতিয়া মানে আমি ক্লাছ অফ পাওঁ তেতিয়া মানে যাই পেলাই আমি এষ্টাৰ মান এনেকে বহি থাকো আৰু এইকেইটা হ'ল আমাৰ লোক। এতিয়া আমাৰ কলেজত ছুটি হ'ল আৰু এতিয়া ময়ো চাইকেলৰ আগত বেগটো লৈ পেলাই ঘৰৰ ফালে ৰাওনা হ'লো। ঘৰৰ ফালে বুলি কৈছোৱে হয়, কিন্তু ঘৰত নহয় দেই, জেঠিমাহঁতৰ ঘৰতে যাই। আহি থাকোতে এনেকে জেঠিমাহঁতৰ ঘৰৰ ওচৰত লগ এটা লগ পালো আৰু এনেকে একেলাই ইয়াতকে লগ এটা পালে বাৰু বেছি ভাল লাগে। আৰু এতিয়া এনেকে আহি পেলাই ময়ো পালো জেঠিমাহঁতৰ। আহি পোৱাৰ পিছতে জেঠিমাই আম কাটিলা আৰু আমিও এতিয়া আম খাওঁ